ৰেডি হৈ গ'ল পৰ্ক। ঘৰলৈ আহিছো, ঘৰলৈ আহি জানো পৰ্ক নাখালে হ'ব, গতিকে মাছে মাংসই সমানে খাইছো। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। যোৱাকালি আহিলো মাহঁতৰ ঘৰলৈ, আজি ৰাতিপুৱা সময়ত মানে এয়া বনোৱা যা যোগাৰ প্ৰস্তুতি চলি আছে। এয়া হ'ল কাৱৈ মাছ, লোকেল কাৱৈ হয়। বলক আজি কি কি বনাও আপোনালোকক অকনমান দেখুৱাও। বৌয়ে ক'লে যে ভন্টি আজি তৰকাৰীখন তই বনা। মই বোলো হ'ব দে, মই বনাম তৰকাৰী খিনি। আৰু গোটেইখিনি যা যোগাৰ কৰি দিছে মায়ে। এয়া মাছ বাছি দিছে ধুনীয়াকে, কাৱৈ মাছটো মই বাচিব নোৱাৰোৱে, ইমান কাঁইট আছে, গতিকে মায়ে ধুনীয়াকে বাচি দিছে। বাচাৰ পিছতে কচু খিনিও ধুনীয়াকে কাটি দিলে। কচু আজি বনাব গৈছো বৰ কচুৰ লগত, কোৱাই নাই কথাটো কিহৰ লগত বনাম। বৰ কচুৰ সৈতে লোকেল কাৱৈ মাছ। এয়া বৰ কচুটো ধুনীয়াকে কাটি কৰি মায়ে গোটেইখিনি ৰেডি কৰি দিলে। বৌয়ে এইফালে একদম নহৰু, পিয়াজ গোটেইখিনি ৰেডি কৰি থৈছে। প্ৰথমতে মই কচুখিনি বইল কৰি ল'ম। কচুখিনি বইল কৰিবৰ কাৰণে কেৰাহীত অকনমান পানী দি কচুখিনি তাতে দি দিছো। নিমখ দিছো, লগতে অকনমান চৌদা খাৰ দিছো। যদি কলা খাৰ থাকে কলা খাৰ দি দিলেও হ'ল, কলা খাৰ নাই যিহেতুকে চৌদা খাৰকে দি দিছো। খাৰ দিলে কি হয়, কচুখিনি সোনকালে সিজি উঠে। আজি ৰাতিপুৱাৰ পৰাই খুব কুঁৱলী পৰি আছে, ইমান ঠাণ্ডা হৈছে বতৰটো, মানে মই ক'লো যে বাহিৰতে বনাম, খৰি জুইত বনাম ধুনীয়াকে। আৰু খৰি জুইত মানে তৰকাৰী খোৱা সোৱাদটোৱে বেলেগ হয় নহয় নে, যিকোনো আঞ্জা খৰি জুইত বনালে ভাল লাগে। আজি বাহিৰতে চৌকা উলিয়াই লৈছো, আজি বৰ কচু বনাম একদম। ঘৰলৈ আহিছো। কচুখিনি বইল কৰি লোৱা হৈ গৈছে। কচুখিনি বইল কৰি পুনৰ মই একেটা কেৰাহীত ধুই তাতে মাছখিনি ফ্ৰাই কৰিম। আৰু আনফালে এয়া বৌয়ে পাঁচফোৰণ খিনি বৈয়ামত ভৰাই আছে, লগতে আদা, নহৰু আৰু পিয়াজ খিনিও ধুনীয়াকে কাটি কৰি যোগাৰ কৰি লৈছে। এতিয়া অকনমান মিঠাতেল দিছো গৰম কেৰাহীত। প্ৰয়োজন মতে মিঠাতেল দি মাছখিনি ধুনীয়াকে ফ্ৰাই কৰি ল'ম। আৰু নিমখ হালধি লগাই ধুনীয়াকে ৰেডি কৰিয়ে থৈছে, মই মুঠতে বনাইহে যাব লাগে। ঠাণ্ডা দিন যিহেতুকে বৰ কচু খোৱাৰ দিন আহি গ'ল, আৰু কোনে কোনে বাৰু বৰ কচুৰ লগত এনেধৰণে মাছৰ জোল বনাই খাই এবাৰ নিশ্চয় জনাব দেই। আমি আকৌ খাই থাকো, ঠাণ্ডা দিনটো নোযোৱালৈকে বৰ কচুটো যেতিয়ালৈকে থাকে তেতিয়ালৈকে মানে মাজে মাজে খাই থাকো। ডেইলি নহয়, মাজে মাজে কেতিয়াবা যদি মনত পৰে তেতিয়া মানে কাটি কৰি মাছৰ লগত এনেধৰণে বনাই পেলাই খাওঁ। আৰু এয়া মাছখিনি ধুনীয়াকে ফ্ৰাই কৰি হৈ গৈছে, একদম ৰঙা টকটককে ফ্ৰাই কৰিছো, এয়া দেখিছেনে। এতিয়া ফ্ৰাই কৰি ধুনীয়াকে গোটেইখিনি মাছ মই কাঁহীতে উলিয়াই ললো, এখন কাঁহীত ধুনীয়াকে উলিয়াই লৈছো। মাছ কেইটা যে সেই পথাৰত যে জাল পাতে মানুহে, সেই জাল পতা মানুহে মানে বিক্ৰী কৰিব আহিছিল, তাৰ পৰা ধুনীয়াকে ৰাখিছে। আৰু খাবলৈ কিন্তু খুব টেষ্টি হৈছিল দেই, যিহেতু পঠুৱা মাছ হয়, পঠুৱা মাছ এনেও ভাল লাগে খাবলৈ। আৰু মাছখিনি ফ্ৰাই কৰাৰ পিছতে মই কেইটামান পাঁচফোৰণ দিলো, লগতে কাটি লোৱা পিয়াজখিনি দি দিছো। পিয়াজখিনি কিছু সময় ভজাৰ পিছতে খুন্দি লোৱা আদা নহৰুখিনি দি দিছো। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পিছত অকনমান হালধি পাউদাৰ, জিৰা পাউদাৰ দি এইখিনি ধুনীয়াকে ভাজি ললো। ধুনীয়াকে একদম আদা নহৰু ৰঙচুৱাকে ভাজি ললো। এয়া কচুখিনি দেখিছেনে, কচুখিনি ধুনীয়াকে সিজিও গৈছে। অকনমান খাৰ দিছিলো যে সেয়া ৰঙা ৰঙা হৈ আছে। এতিয়া মই কচুখিনি তাতে ঢালি দিছো, ঢালি দি ধুনীয়াকে একদম 5 মিনিট সময় তেলতে এনেধৰণে লৰাই লৰাই ভাজি থাকিব লাগিব। তেতিয়া গোটেই মছলাবোৰ মানে কচুৰ ভিতৰত সোমাই পৰিব। ইয়াক কিছু সময় এনেধৰণে লৰাই লৰাই ভজাৰ পিছত অকনমান কচুখিনি গুৰি কৰি ভাঙি দিছো, তেতিয়া মানে ধুনীয়া হয় খাবলৈ। অকনমান লৰাই লৰাই ভজাৰ পিছতে মই মাছখিনি দি দিছো, ফ্ৰাই কৰা মাছখিনি। আৰু মাছখিনি দিয়াৰ পাছতো ধুনীয়াকে উতলাব লাগিব, যাতে উতলি উতলি মাছৰ ধুনীয়া এটা ৰস ওলাই আহে। আৰু আনফালে এয়া বৌয়ে মানে জালুক খুন্দি আছে। কচু তৰকাৰী যিহেতুকে জালুক নহলেতো একেবাৰে আধৰুৱা হয় নহয় নে। কচু তৰকাৰীত অকনমান জ্বলা হলে খাবলৈ বেছি ভাল লাগে। এয়া ধুনীয়াকে একদম মায়ে অকনমান জ্বলা দি দিছে, জলকীয়া, আৰু লগতে খুন্দি লোৱা জালুক খিনি একেলগে দি ধুনীয়াকে আৰু অলপ সময় উতলাব লাগিব। এতিয়াতো বেছি উতল অহাই নাই, ধুনীয়াকে বকবককে উতলিব লাগিব, তেতিয়াহে মানে কচুৰ আঞ্জাৰ সোৱাদটো মানে ধুনীয়াকে আহে। অকনমান মাক মানে নিমখটো মই টেষ্ট কৰিব দিছো, হৈছে নে নাই। মাছখিনি 10 পৰা 15 মিনিট ধুনীয়াকে উতলিব দিলো, দিয়াৰ পাছতে লাহে লাহে ৰেডি হৈ আহিছে। আৰু কিমান ধুনীয়াকে উতলিছে নহয় বকবককে। তাতে মানে বাঁহ খৰি জুই যে ধুনীয়াকে লাগিছে, আৰু ধুনীয়াকে আঞ্জাখন উতলিও আহিছে। এয়া লাহে লাহে মই থালিখন ধুনীয়াকে ৰেডি কৰি ললো। অকনমান পৰ্ক লৈছো, আৰু নেমু এপিচ লৈছো, লগতে সেয়া আলু আৰু কি কি ভাজি বনাইছিল জানো গমেই নাপালো মই, দাদাই ভিতৰত সেইখিনি বনালে। কচু তৰকাৰীখন মই বাহিৰতে ধুনীয়াকে বনালো। আৰু এতিয়া যিহেতুকে ঠাণ্ডা দিন আহিছে, কচু খোৱা দিন হয়, ঠাণ্ডা দিনটো নোযোৱালৈকে মাজে মাজে এনেধৰণে কচু মাছৰ লগত খাই থাকো বাৰু। যদি আপোনালোকে এনেধৰণে ট্ৰাই কৰা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খাবলৈ খুবেই টেষ্টি হয়। বহুতে কচুটো খজুৱাই বুলি নাখায়, কিন্তু ভালদৰে যদি জালুক আৰু জলকীয়া দি বনোৱা যায় একেবাৰে নখজুৱাই। অকনমান খাৰ দিব লাগে, তেতিয়া নখজুৱাই। বিশেষকে আমাৰ ঘৰৰ কচুখিনি একেবাৰে নখজুৱাই, মানে খাবলৈ ভাল লাগে। বাৰু যি কি নহওক, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে এবাৰ নিশ্চয় জনাব। যদি ভাল লাগিছে এটা লাইক কমেন্ট কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ'টো ইমানে আছিল, আৰু অন্য এটি ভিডিঅ'লৈ পুনৰ লগ পাম, তেন্তে আজিলৈ আহিলো, বাই বাই।